সংকোচো নিমিলাই হৈছে বুঢ়া শগুন লাকি মানে কি লাকি অনবৰতে ছোৱালীজনীক গালি পাৰি নাথাকিবচোন নিহাৰিকা আজি আহিব না নাহে বা আহিলেনো আৰু এতে ক'ত ৰখিব স্কুটিলৈ গুচিহে যাব মই যোৱাই ভাল নেকি নিহাৰিকা দুখ পালা নেকি বাৰু নাই বৰ বেছি দুখ পালা নেকি মুখেৰেচোন একো নকয় আছে মূৰে চুৰে দুখ পালে নেকি বাৰু হেল্ল' হেল্ল' হা শুনিছানে শুনিছানে কি কৈ আছো উঠাচোন উঠা বহি লোৱা বহুত দুখ পাইছা নেকি নাই পিছে কেনেকৈ পৰিলা চাইকেলটো স্লিপ হৈ গ'ল আচ্ছা তুমি অকলে যাব পাৰিবানে নে মই তোমাক ঘৰত থৈ আহিব লাগিব নাই নাই মই যাব পাৰিম ইমানো দুখ পোৱা নাই চিয়ৰটো চিয়ৰ ঠিক আছে তেন্তে বাই হা যাবা তুমি বাই বাই মাজনী দেউতা আজি ইমান দেৰি হ'ল ক'ত আছিলা মই যদি দেউতাক কওঁ যে ৰাস্তাত এজন ল'ৰাক হেল্প কৰোঁতে দেৰি হ'ল তেতিয়া আৰু হ'ল আৰু মোক আৰু কলেজে যাব নিদিব মুখৰ ভিতৰত কি ভুৰভুৰাই আছ ক'ত দেৰি হ'ল ইমান দেৰি মানে দেউতা এক্সট্ৰা ক্লাছ আছিলে তেনেকৈ দেৰি হৈ গ'ল কথা ক'বলৈ আহিছ এক্সট্ৰা ক্লাছ আছিল উফ দেউতা তুমিও মানে কিনো হ'লনো আপোনাৰ অনবৰতে ছোৱালীজনীক গালি পাৰি নাথাকিবচোন মাজনী ভাত খাই লৈ হিয়া নাখাওঁ মই তোমালোকেই খাই থাকা
ল'ৰাজনে ঘৰত যাব পাৰিলে নে নাইবা বৰ বেছি দুখ পাইছে চাগে Forget it and God bless কি আজি দেউতাৰ পৰা গালি খোৱাৰ পৰা কিবাকে বাচিলোঁ মা হিমাক লগাইছে বুলিহে নহ'লে মই আজি গ'লোহেঁতেন উফ থেংক গড হেৰি শুনছি না মাত লগালে আৰু বাচনখিনি ধোৱাৰো শান্তি নিদিয়ে আপোনাৰ বাচনখিনি ইটাক গিলি ধোৱা হোৱা নাই মই মেচিন মই বন্ধনৰ মিটিঙত যাওঁ আৰু শুনছি না গৰু ছাগলীকেইটা পথাৰত দি আপুনি ডিউটিত গুচি যাব চাল্লা কি পাল্লাত পৰিলো এই বুঢ়া বয়সত বিয়া পাতি লটি ঘটিহে হলো হেৰি শুনছি না গৈছো ফুলমতি গৈছো ফুলমতি কোৱাচোন তুমি কোৱা হেৰি এইবাৰ বন্ধনৰ মিটিঙত কিমান টকা ল'ম বুলি ভাবছি মানে এই মাহৰ এইবাৰ আমাৰ লাষ্ট কিস্তি এইবাৰ নলওঁ নেকি অংকচো নিমিলাই হৈছে বুঢ়া শগুন অংক নিমিলে অংক মিলাব লাগিব এইবাৰ মই কি ভাবছো গম পাইছি 50,000 টকা এটা ল'ম লৈ ফেলে তাৰ পৰা 20,000 টকাৰ ফ্ৰিজ এটা ল'ম এই গেলা গৰমত মই এনেকে ঠাণ্ডা পানী নহকে চলবা নৰো আৰু বাচিল আপোনাৰ 50,000 পৰা 30,000 টকা 30,000 টকাটোৰ আপুনি এটা মোক আইফোন দিব কি আইফোন এই গেণ্টিটো দেখিছ আজি 3 বছৰ 3 মাহ হ'ল সলনি কৰিব পৰা নাই আৰু তোমাক আইফোন লাগে আৰু আইফোন 30,000ত পাই জানো হেগলা নাজনো মোক লাগবই আৰু পাই 30,000 টকাত আজিকালি ছেকেণ্ড হেণ্ড আইফোন বিলাক পায় আৰু মই আইফোনটো লোৱাৰ পিছত বঢ়িয়া ব্লগ বনাম বঢ়িয়া ৰিলছ বনাম চবে মোক লাইক কমেণ্ট একদম মই ফেমাছ হৈ যাম শুনছি না আৰু মোৰ যে এই মোবাইলডাল এই মোবাইলটোত একদম কেমেৰা কোৱালিটি ভাল নহয় কোনে চাব সেইটো মোবাইলত মোক সেইকাৰণে আইফোন লাগবই যোৱা তোমাক বন্ধনত ছাৰে 50,000 টকা দিয়কচোন আগতে ইছ কথা চাওক এই ফুলমতিক নিদব বন্ধনৰ ছাৰে লোন ভগৱানে মোক এইটো ৰূপে নাই দিছিল তাতে আৰু আমাৰ বন্ধনৰ ছাৰ মা ছাৰ এইফাল দিয়ে দক হয় নেকি আগৰ ঘৰটো ছাৰ ৰখাকচোন ৰখাক ছাৰ এইটোৱে মোৰ ঘৰ ছাৰ আহক চাহ একাপ খাই যাব মতাটো আজি ঘৰত নাই কি জানি হয় নেকি যাব পাৰি কিন্তু মোৰ আকৌ এইপিনে দেৰি হ'ব নহয় আকৌ নহয় দক মই 10 মিনিটত চাহ বনাম আপুনি 10 মিনিটত চাহ খাই গুচি যাব পাৰিব নেলাগে নেকি পিছত কেতিয়াবা খাম দিয়া এতিয়া তুমি ঘৰত অকলেও আছা এতিয়া নেখাওঁ দিয়া তাতে কি হ'ল ঘৰত আকলাই আছো ভালে কথা মতাটোও ঘৰত নাই আহক নহ'লে ছাৰ ঘৰত একবাৰ যাব পাৰি কিন্তু মই কৈ পিনে অফিচত গালি খাব লাগিব নহয় হ'ব দক তেতিয়াহ'লে ছাৰ আপুনি তে যাব দক ঠিক আছে আই ঐ দেহি ইমান ধুনীয়া বোৱাৰীবোৰ বাইকৰ পিছফালে উঠিলে দেহ মন একেবাৰে হাত পৰি যায় ছাৰ তে বাই বাই কি ভাবিব ধৰিলা তুমি নাই দক
আইফোনৰ কথাই ভাবি আছিলোঁ আপুনি সোনকালে বাচনখিনি ধুই ডিউটিত গুচি যাব অঁ ফুলমতি মই ধুম দিয়া মই যাওঁ থাকক আপুনি আয়ো মৰিলো আয়ো গেল মোৰ কঁকালখন গেল ঐ খুন্দাবলৈ আপুনি মোক তয়ে পাইছিলি হা মই মানে জানি পেলাই খুন্দা মাৰা নাই নহয় বৌ মইতো ঠিকেই গৈ আছিলোঁ আপুনিহে গাড়ীৰ সন্মুখত আহিলে অঁ এতিয়া দকটো মোৰে হা মই আহিব নালাগিছিল আজি তোৰ বাপেৰেক মই লগ পালি চব কৈ আছোঁ আৰু কালি তই কাৰ হাতত ৰুমাল বান্ধি আছিলি হা সেইটোও তোৰ ক'ব লাগিব আপুনি ক'ত গম পালে এই ফুলমতি চব জানে বুজি পাইছা ঐ এতিয়া ভেপকালেকি কি চাই আছা মোক উঠাও অঁ গৈছোঁ আয়ো মল্লো আৰু অ মা আয়ো এই বিষয়ে মোৰ দেউতাই একো নক'ব না প্লিজ কিয় নকম কমে আয়ো ইমান দুখ পাইছোঁ ঠিক আছে তেন্তে ময়ো যাওঁতে কনকদাক কৈ যাওঁ কেনেকৈ আপুনি বন্ধনৰ মিটিঙত যাই কিনে ছাৰৰ লগত বাইকত উঠি চিপকি বহি আহে এইটো মই এনে ধেমালি কৰিছোঁ তই যা ক'ত যা কলেজ যাবি যা মই বেছি দুখ পোৱা নাই একদম অলপমান দুখ পাইছোঁ দুখ পোৱা নাই ন বেছি দুখ পোৱা নাই নক'ব কিন্তু অঁ নকম দে এই তুই যাই বুঢ়া সগুনৰ আগত কৈ দে নেকি সেই নকৈ দে আজি দিনটোৱেই বেয়া এই ফুলমতিজনী গাঁৱৰ সকলোৰে কথা কেনেকৈ জানে অ' সকলোৰে খবৰ ৰাখে গাঁৱৰ ফুলমতি নহয় চেনেল পেহী হ'ব লাগিছিল এইজনীৰ নাম মোৰ MBA শেষ হৈ গ'ল ঐ ব'ল না ক্লাছলৈ যাওঁ মোৰ আজি ক্লাছ কৰিব মন নাই অ' তয়ো যে মানে এনেকৈ ক্লাছ নকৰা বুলি ঘৰত গম পাব লাগে তোৰ বাপেৰে তোক দিব মছলা হয় নেকি আৰু মই ক্লাছ নকৰোঁ বুলি কোনে ক'ব ঘৰত কোনে ক'ব মানে পৰীক্ষাৰ সময়ত যেতিয়া NC আহিব নহয় পৰীক্ষাত যেতিয়া বহিব নিদিব তেতিয়াহে গম পাবি তেতিয়া ভৰি থাকিবি পইচা তহঁতো মানে সেইটো পিছৰ কথা দি দিম পইচা লাগে দে আৰ ব'ল পাখি ব'ল আমি তিনিওটাই ক্লাছ কৰোঁ ঐ মোৰো একো ক্লাছ কৰা নহ'ব মোৰ এটা কাম আছে দেৰিয়ে হয় তহঁতৰ লগত চুপতি মাৰি থাকোঁতে মই যাওঁ হা তেনেহ'লে আজি আমি ক্লাছ কৰিব লাগিব ব'ল কিয় তহঁতে আজি ক্লাছ নকৰিলে নহয় নেকি নহয় অ' কৰিব লাগিব দে তোৰ দেউতাৰ নিচিনা মোৰ দেউতাৰ ইমান পইচা নাই নহয় পঢ়াকো দুটা একেবাৰে ঐ তহঁতে যাচোন ঠিক আছে দে মই গৈ আছোঁ ব'ল জোনালী এতিয়া আমি যাওঁ ব'ল যাওঁ ব'ল ঐ শুনাচোন তুমি I mean একেখন কলেজতে পঢ়োঁ বাট মই তোমাক এদিনো দেখা নাই মই মানে বিশেষকৈ ঘূৰি নুফুৰোঁ ক্লাছকেইটা কৰোঁ আৰু ঘৰলৈ গুচি যাওঁ অ' আৰু আপুনি মহাৰাণী ক্লাছটো প্ৰায় নকৰাই ক'ত দেখিবি ক্লাছ কৰিলেহে দেখিবি বাইদেৱে তুমি হাতখন ভাল পালানে নাই ডাক্তৰক দেখালানে ডাক্তৰক দেখুওৱা নাই বাট মই ভাল পাইছোঁ দিয়া দে আৰ তই থাক ইয়াতে আমি ক্লাছলৈ যাওঁ ব'ল দে থাক সিহঁতে মানে এটা ক্লাছ মিছ নকৰে আৰু তুমি মই এইবিলাক লেকচাৰ পাতি শুনি ভাল নাপাওঁ মই তোমাৰ ৰুমালখন দিবৰ কাৰণেহে মাত লগাইছিলোঁ অ' আচ্ছা লোৱা বৰষুণো দি আছে বলা নহ'লে ক'ৰবাত বহো আমি অঁ তোমাৰ ক্লাছ নাই নেকি আছে কিন্তু আজি নকৰোঁ দিয়া অ'কে দেন ব'লা ব'লা আচ্ছা তোমাৰ নামটো
নিহাৰিকা ৰাইট অঁ তুমি কেনেকৈ জানিলা জানো আৰু আচ্ছা আৰু তোমাৰ নামটো মোৰ নাম নীলোৎপল অঁ আচ্ছা আমাৰ দুয়োৰ নামত অকণমান চিমিলাৰিটি আছে ন মানে মানে এন এন অঁ আচ্ছা কি খাবা তুমি দিয়া কিবা এটা চায়ে অৰ্ডাৰ কৰি দিয়া নাম্বাৰটো খোজো নেকি বাৰু আকৌ যদি বেয়া পায় যি হ'ব দেখা যাব আগত খুজিয়ে লওঁ আচ্ছা শুনাচোন বেয়া নোপোৱা যদি তোমাৰ নাম্বাৰটো দিবা নেকি ৱাও ট্ৰিট দি নাম্বাৰ খুজিলা এইকাৰণেই কিজানি চাহৰ ট্ৰিট দিলা ন নহয় সেইটো কথা নহয় তেন্তে কি এনেই আৰু ফ্ৰেণ্ড হিচাপত কথা পাতিম তুমি যদি বেয়া নোপোৱা আৰু যদি বেয়া পোৱা নালাগে দিয়া নাপাওঁ দিয়া লোৱা বাৰু বাই মই যাওঁ দেৰি হ'লে আৰু দেউতাই গালি দিব ঠিক আছে দিয়া বাই বাই নাম্বাৰটোতো আজি ল'লোঁ ফোন কৰিম না নকৰোঁ আৰু যদি বেয়া পায় কৰিয়ে চাওঁ যি হ'ব দেখা যাব হেল্ল' কোন হয় বাৰু মই দিয়া চিনি পাইছনে নাই পোৱা নীলোৎপল কোন নীলোৎপল তুমি এতিয়াও চিনি পোৱা নাইনে পাইছোঁ দিয়া তুমি এতিয়া কি কৰি আছা মই এনেই পঢ়া টেবুলত কিতাপৰ আগত তুমি কি কৰি আছা মই মাত্ৰ খাই লৈ বাহিৰত বহি আছোঁ हेलो 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 हेलो
3টা বাজে। হেল্ল', শুলে চাগে, এনেকুৱাই থাকক। মোৰ চেণ্ডেল থাকি গ'ল। তহঁতক বাৰে বাৰে কৈছিলোঁ বতৰটো বেয়া, আজি যাব নালাগে ফেঞ্চি। মই কি জানো ৰাস্তাত বৰষুণ দিব বুলি। ঐ, এইজনী নিহাৰিকা নহয়নে? অঁ বে, নিহাৰিকাইচোন। আই মিন আমাৰ হ'ব লগা নবৌ। কি হট লাগিছে বে। উঠা দুখ পালা নেকি? চাওঁ। শুনা না, কথা এটা আছিল। কি কথা? কেনেকে কওঁ, গালি নিদিয়াতো? গালি খাব লগা কথা হ'লে গালি দিম। নকওঁ দিয়া। নিদিওঁ দিয়া গালি। কোৱা। নাই, একো নাই। কোৱা, কি কথা? নাই, একো কথা নাই। ক। আজিৰ পৰা 3-4 বছৰ পিছত মই তোমাৰ হাতেৰে বনোৱা ভাত সাজ খাবলৈ ৰৈ আছোঁ। কি? অঁ, আমি একেলগত বহি ভাত খাম। তুমি মোক এগৰা খুৱাবা, মই তোমাক এগৰা খুৱাম। মানে? ভাল পাই পেলালোঁ। কাক? তোমাক আৰু এই চাইকেলখনক, এই গোটেই পৃথিৱীখনক।
কাষতে আহি এবাৰ ৰোৱানা প্ৰেমৰে বৰষা হৈ চোৱানা মোৰ মনৰ কলিজাত লিখিলো তোমাৰ নাম নিহাৰিকা মাজতে কিনো যাদু কৰিলা কজলা কজলা চকুৰে মাৰিলা বুকুৰ মাজতে কিনো যাদু কৰিলা কজলা কজলা চকুৰে মাৰিলা জানো দূৰে দূৰে আছা আহানা সাৱটি লোৱানা মোৰ মনৰ কলিজা লিখিলো তোমাৰ নাম নিহাৰিকা কাষতে আহি এবাৰ ৰোৱানা প্ৰেমৰে বৰষা হৈ চুমানা নিৰাৰা নিৰাৰাতে অঁ বৰুৱা কিহে আজি ইমান দিনৰ পিছত ফোন কৰিবলৈ সময় পালানে অঁ বৰুৱা নহয় দিয়ক বৰুৱানীহে অঁ আপুনিহে মই আৰু ভাবিলোঁ বৰুৱা অঁ নাই তেওঁ এইমাত্ৰ ওলাই যাব লগা হ'ল নহয় ইমাৰ্জেঞ্চি এটা ফোন আহিলে অঁ সেইটো বাৰু হয় তেওঁৰ ক্লাইণ্টৰ ফোন আহিলে তেওঁ আৰু ৰখি থকাত নাই সেইটো তেওঁৰ আগৰে অভ্যাস পিছে খবৰ পাতি কেনেকুৱা বৰুৱানী আছোঁ দিয়ক ভালেই আছোঁ আপোনালোকৰ ভালনে আছোঁ দিয়ক আমিও ভালে আছোঁ পিছে বাবা নীলমৰ খবৰ কেনেকুৱা তাক বহুত সৰুতেই দেখিছিলোঁ আমাৰ মাজনীৰ তেতিয়া জন্মই হোৱা নাছিলে এতিয়া সি কি কৰি আছে যোৱা বছৰে সি ডক্টৰেট ডিগ্ৰী কমপ্লিট কৰিলে এতিয়া সি ডক্টৰ বাহ এইটো দেখোন বৰ ভাল কথা আৰু আপোনাৰ ছোৱালী তাই এতিয়া BA ফাইনেল দিব অঁ পিছে বিয়া বাৰুৰ কথা কিবা ভাবিছেনে বিয়া বাৰুৰ কথা ভাবিব লাগিব লাহে লাহে আপুনি কিজানি দেখাই নাই আমাৰ মাজনীক অঁ সেইদিনা এখেতে দেখালে বৰ মৰম লগা তাৰ বাবে এওঁ আৰু মই এটা কথা ভাবিছোঁ যদি আপুনি বেয়া নাপায় কি কথা ভাবিছে বাৰু আমাৰ নীলম আৰু আপোনাৰ ছোৱালীৰ কথাই ভাবিছোঁ অঁ এইটোতো বৰ ভাল কথা আপোনাৰ ছোৱালী আমাৰ ঘৰত বোৱাৰী কৰিব পাৰিমনে সেইটোতকৈ আৰু ভাল কথা কিবা হ'ব পাৰেনে মোৰ বাবে মোৰ ছোৱালী মানে আপোনাৰেই ছোৱালী অঁ তাকে আপোনাৰ ছোৱালী মোৰ ঘৰত লখিমী কৰিব পাৰিলে আমাৰ কাৰণে বৰ সৌভাগ্য সৌভাগ্যৰ কি কথা আছে বৰুৱা আৰু মোৰ বন্ধুত্ব এতিয়া এটা ভাল সম্বন্ধত পৰিণত হ'ব গৈ আছে অঁ কিন্তু এটা কথা সুধো আপুনি যদি বেয়া নাপায় কি কথা নিশ্চিন্তভাৱে সোধকচোন আজিকালি ল'ৰা ছোৱালীবোৰে নিজৰ সংগী নিজেই বিচাৰি লয় আৰু আপোনাৰো ছোৱালীৰ যদি কোনোবা মোৰ ছোৱালীৰ সেইবোৰ একো নাই বুজিছে আৰু তাই দেউতাকৰ মতেই চলে মই যি কম তাই অলপো ইফাল সিফাল নকৰে মোৰ বিৰুদ্ধে তাই কোনোদিনেই নাযায় আপুনি এইবোৰ কথা চিন্তাই নকৰিব ঠিক আছে এটা ভাল দিন চাই আমি আপোনাৰ ছোৱালীক চাব যাম বাবাও দেখিব চিনাকিও হ'ব আহিব আহিব ভালেই লাগিব আহিবচোন দুয়ো চিনাকিও হ'ব পাৰিব অঁ ঠিক আছে ৰাখিছোঁ দিয়ক ঠিক আছে লগ পাম বাৰু বাবা বাবা অঁ ঠিক আছে কালি মোৰ অফিচত আহিব মাজনী
আহিলা অঁ দেউতা আহিলোঁ। অঁ শুনাচোন মাজনী, তোমাৰ লগত এটা কথা আছিল। কি কথা দেউতা কোৱা। তোমাৰ কাৰণে আমি ল'ৰা এজন চাইছোঁ। ঘৰখন বহুত ভাল আৰু ল'ৰাজনৰ ইনকাম পাতিও ভাল। ল'ৰাজন ডক্তৰ। তুমি একো অভাৱ নোহোৱাকৈ চলিব পাৰিবা। অঁ মাজনী, সকলোতকৈ ভাল কথা কি জান, তোক সিহঁতে পচন্দও কৰিছে। মা দেউতা তোমালোকে এইবোৰ কি কৈ আছা? মই এতিয়া এইবোৰ বিয়া চিয়াৰ কথা একো ভবা নাই দেই, আৰু তোমালোকেও নাভাবিবা। নাভাবিলে কেনেকৈ হ'ব? বিয়া দিয়াৰ উপযুক্ত বয়স হৈছে যেতিয়া ভাবিবই লাগিব। আৰু এই বিষয়ে তই ভবা বা নভবা সেইটো গুৰুত্বপূৰ্ণ নহয়। আমি ভাবিছোঁ যেতিয়া তইও তাতেই সন্তুষ্ট হ'ব লাগিব। আৰু ভুলতো নাভাবিবা যে তোমাক মই সুধিছোঁ। মই তোমাক জনাইছোঁহে, আমি তোমাৰ কাৰণে ল'ৰা চাইছোঁ, তোমাৰ অনুমতি লোৱা নাই। কিন্তু দেউতা মই মোৰ লাইফ পাৰ্টনাৰ মই নিজেই বিচাৰি লৈছোঁ। বিচাৰি লৈছ মানে? মাজনী এইবোৰ তই কি কৈছ? অঁ মা, মই কাৰোবাক ভাল পাওঁ। মই এনেকৈ আন কাৰোবাৰ লগত বিয়া হৈ যাব নোৱাৰোঁ। কোন সেই ল'ৰাটো? দেউতা তুমি চিনিয়েই পাবা কিজানি। কি নাম তাৰ? নীলোৎপল। তাৰ দেউতাক নাই। নীলোৎপল? তাৰ মাকে যে আনৰ ঘৰে ঘৰে কাম কৰে, সেই কথাটো তুমি জানানে? জানো দেউতা, কিন্তু জানো। মাজনী সি কাম বিচাৰি আছে দেউতা। এবাৰ সি এটা ভাল কাম পালে তাৰ মাকক আৰু কাম কৰিব নিদিয়ে। চা মাজনী, তোক আমি একো কষ্ট নিদিয়াকৈ ডাঙৰ কৰিলোঁ। যি বিচাৰিছ তাকেই পাইছ। আৰু ভাল পোৱা মৰম এইবোৰ চিনেমা বা নাটকতহে হয়। আচল জীৱনত সংসাৰ কৰিবলৈ টকাৰ প্ৰয়োজন, ভাল পোৱা বা মৰমৰ নহয়। মৰম ভাল পোৱাৰে সংসাৰ নচলে মাজনী। আৰু য'ত টকা নাথাকে তাত মৰমো বেছি দিন নীতিকে মাজনী। মা তোমালোকে এইবোৰ কি কৈ আছা? নীলোৎপলে মোক যেনেকৈ ৰাখে মই তেনেকৈ থাকিব পাৰিম। তোমালোকে চিন্তা কৰিব নালাগে। হেৰা, এই কেনেদৰে নহ'ব? এই লোৱা, তাইৰ মোবাইলটো অফ কৰি ক'ৰবাত সোমোৱাই থোৱা। আৰু এইটোও ল, তাইক যাতে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ নিদিয়া। আৰু এইটো তোমাৰ দায়িত্ব। দেউতা শুনা না। মা দেউতাক বুজোৱা। মা নিহাৰ ফোনটো আজি কিয় লগা নাই? সীমাক এবাৰ ফোন কৰি চাওঁ ৰ। নীলোৎপলে মোক আৰু এতিয়া কিয় ফোন কৰিছে? হেল্ল'। হেল্ল' সীমা, কথা এটা আছিল। অঁ কোৱা, কি কথা? নিহাক কল কৰি আছিলোঁ, তাইৰ মোবাইলটো অফ আহি আছোঁ। কিবা হৈছে নেকি তাইৰ? তুমি কিবা গম পোৱা নেকি? নাই অ', ময়ো ফোন কৰিছিলোঁ, মোৰ ফোনটোও লগা নাই। হয় নেকি? টিউচনৰ পৰা ঘৰত যাওঁতেচোন ঠিকেই আছিল। এতিয়া বা কি হ'ল, হঠাৎ তাইৰ ফোনটো নালাগা হ'ল। অঁ কিবা হ'ল? ইমাননো ক'ত বিজি আছা পল? প্লিজ পল ৰিচিভ কৰা, প্লিজ প্লিজ প্লিজ। কাৰ ফোন হ'ব এইটো?
অঁ ঠিক আছে দিয়া, নহ'লে কিবা খবৰ পালে মোক জনাবাচোন। অ'কে দিয়া, ঠিক আছে তেন্তে, বাই। হেল্ল', হেল্ল' হেল্ল' পল, কোন? মই নিহাৰিকা। নিহাৰিকা? আৰে মই তোমাক ইমান কল কৰি আছোঁ, তোমাৰ মোবাইলটো অফ যে। তুমি ইমান ক'ত বিজি আছিলা? তোমাৰ মোবাইলটো অফ পোৱাৰ বাবে মই সীমাক ফোন কৰিছিলোঁ। এইবোৰ বাদ দিয়া আৰু পল, মোক পাহৰি যোৱা। পিঠিয়ে হয়তো তাকেই বিচাৰিছে। কি? পাহৰি যাম? কি বকি আছা এইবোৰ তুমি? হঠাৎ কি হ'ল? এইবোৰ তুমি জানিব নালাগে। মই জাষ্ট কৈছো ন তোমাক, পাহৰি যোৱা বুলি। পাহৰি যোৱা। কি? মই পাগল হৈ যাম অ' নিহা, তুমি এইবোৰ কিয় কৈ আছা অ'? হেল্ল', হেল্ল', এইটো নম্বৰত আৰু কেতিয়াও ফোন নকৰিবা পল। হেল্ল', তুমি কিয় কৰিছা এইবোৰ? কি হৈছে মোকতো কোৱা। যাওক আকৌ, আমাৰ হ'ব লগা বোৱাৰীক লৈ আনক যায়। অঁ, আপোনালোক বহক, মই মাজনীক লৈ আহোঁ। বৰুৱা অহা হ'লে আৰু বেছি ভাল লাগিলহেঁতেন, নহয়নে? কি ক'ব, কামৰ পৰা ছুটিয়ে নাপায়। চাহ খাওক। চাহটো বাৰু খায়ে থাকিম। আমাৰ হ'বলগীয়া বোৱাৰীৰ লগত অলপ কথা পাতোঁ। এইফালে আহাচোন, বহা ইয়াতে। যা মাজনী, তেওঁলোকৰ ওচৰতে বহগৈ। তোমাৰ নামটো কি? নিহাৰিকা। বাহ, আমাৰ ভাইটিৰ লগত নামটো পুৰা মিলিছে। পিছে আমাৰ মাজনীক বাবাৰ পচন্দ হৈছে নে নাই? বাবা, তোমাৰ পচন্দ হৈছেনে? মামা, মামী কিন্তু মোৰ বৰ পচন্দ হৈছে। বঢ়িয়া। আৰু নিহাৰিকা, তোমাৰ আমাৰ বাবাক পচন্দ হৈছে নে নাই? মুঠৰ ওপৰত সিহঁতে কালি তোমাক চাব আহিব। মই বিয়া নহওঁ। মাজনী হ'ব লাগিব। আৰু এটা কথা মনত ৰাখিবা, সিহঁতৰ কোনোবাই তোমাৰ পৰা কিবা সেই ভিক্ষাৰী ল'ৰাটোৰ কথা গম পায়, তেনেহ'লে মাৰা দেউতাৰ আৰু মৰা মুখ দেখিবা। দেউতা, দেউতাৰৰ সন্মানটো ৰাখ মাজনী, যি আছে পাহৰি যা। হৈছে হৈছে, আমাৰ পচন্দ হৈছে যেতিয়া মাজনীৰো পচন্দ হৈছে, নহয়নে মাজনী? আমাৰতো পচন্দ হ'লে,
আমিতো কথাও পাতিলো এবাৰ দুয়ো গৈ অকলে কথা পাতা যোৱা মাজনী ভালকৈ কথা পাতি আহা আৰু আমাৰ গাৰ্ডেনখনো দেখাই লৈ আহা বাবা যোৱা তাক লৈ বাইদাৱে মোৰ নাম নীলাম আৰু তোমাৰ নিহাৰিকা ৱাও আমাৰ দুয়োৰে নাম দুটা কিছু কিছু মেটচ কৰে ন আই মিন ফাৰ্ষ্ট লেটাৰকেইটা আচ্ছা আমাৰ দুয়োৰ নামত অকণমান চিমিলাৰিটি আছে ন মানে মানে এন এন তো কি হ'ল একো নকলা যে হা? নাই পিছে মোৰ বিষয়ে তোমাৰ একো জানিব লগা নাই নেকি জানিব লগানো কি আছে দেউতাই সকলো কৈছেই পিছে মই তোমাৰ কথা কিছু কিছু জানো বাকী বিয়াৰ পাছত জানি ল'ম লাহে লাহে এটা কথা সোধো সোধা তুমি নিজ ইচ্ছামতে বিয়া হ'বা ন আই মিন আজিকালি সকলোৰে বুকিং থাকে ন তোমাৰ কোনো নাছিল চাগে ন কি হ'ল বেয়া পালা নেকি বেয়া পাইছা যদি চৰি হা নাই নাই মোৰ কোনো নাই উফ থেংক গড পালোঁ BF নথকা ছোৱালী এজনী ব'লা যাওঁ লাজ কৰিছে চাগে বাবা কথা ভালকে শুনা নাই বন দি হ'লো পিছে বৰুৱানী এতিয়া ভাল দিন বাৰ এটা চাই বিয়াৰ তাৰিখ ঠিক কৰিবৰহে কথা তাকে এটা কাম কৰিবচোন কুণ্ডলীখন আমাক দিব আমিয়ে চাই ল'ম বাৰু হ'ব মই কুণ্ডলীখন পঠিয়াই দিম এতিয়া আৰু বিয়া খোৱাই কথা এতিয়া আৰু আমি উঠো এতিয়াৰ পৰা আৰু আমি দুইজনী বিয়নী বিয়নী হ'লো বৰুৱাক কৈ দিব আপুনি ঠিক আছে আজিলৈ আমি আহিছোঁ দিয়ক হয় বাবা আহিবা আহিম চিন্ময় শুনচোন ইয়াত যে পেণ্ডেল দি আছে কিবা আছে নেকি বৰদেউতা যে একমাত্ৰ ছোৱালীজনী যে নিহাৰিকা তাইৰ বিয়া ঐ তই কি ভাবি থাকা থাক মই যাওঁ নিহাৰ বিয়া অথচ মই নাজানো জান মই যে বহুত লাকি লাকি মানে কি লাকি তোমাৰ নিচিনা বয়ফ্ৰেণ্ড এজন যে পালোঁ অকল বয়ফ্ৰেণ্ডে নে বয়ফ্ৰেণ্ড মানে ফিউচাৰ হাজবেণ্ড আকৌ
হ'ব এতিয়া তুমি মোৰ লগত আছা বাবেহে লাখি বুলি কৈছা পিছত যেতিয়া মোতকৈ ভাল ল'ৰা এজন পাবা তেতিয়া এই লাকিটোক আনলাকি কৰি মোক বাটো দি গুচি যাব মই সদায় তোমাৰ লগত আছোঁ আৰু সেই সুখালৈকে তোমাৰ লগতে থাকিম আৰু শুনা এইবোৰ কিন্তু তুমি কোনোদিনে আৰু নক'বা দেই আৰু শুনা জীৱনত হাজাৰ ধুমুহা আহিলেও মই তোমাৰ পৰা কোনোদিনেই আঁতৰি নাযাওঁ সঁচাকৈ কৈছানে জানো নিহা মই সদায় মোবাইলটোলৈ চাই থাকোঁ যে এইটো আশাত তুমি ফোন কৰিবা তোমাৰ হঠাতে কি হৈছিল মই ভাবিব পৰা নাছিলোঁ কিন্তু মোৰ বিশ্বাস আছিল তুমি এবাৰ ফোন কৰিবা মোৰ ওচৰত আহি এবাৰ ক'বা যে চিন্তা নকৰিবাচোন সকলো ঠিকে আছে মোৰ হাতৰ হাতৰি ক'বা যে চিৰদিন মই তোমাৰ হৈয়ে কটাম কিন্তু নিহাৰিকা আজি মোক ৰাস্তাত এজনে কি ক'লে জানো তোমাৰ হেনো বিয়া বেলেগৰ লগত তুমি আৰু মোক কোনোদিনে পল বুলি মাতিবলৈ নহ'লে দিনটো কি কৰিছোঁ খবৰ এটি নোলোৱালে নিহা মই আৰু তোমাক কোনোদিনে মাতিব নেপাম নে তুমি আৰু মোৰ ওচৰত কোনোদিনো নহ'লে ষ্ট'ৰ ৰুমত বহি আছোঁ যে মই তোক বিচাৰি ফুৰিছোঁ মাজনী তই দুখ নকৰিবি আমি যি কৰি আছোঁ তোৰ ভালৰ কাৰণে কৰি আছোঁ পৃথিৱীৰ সকলো মাক দেউতাকে নিজৰ সন্তান য'ত থাকে সুখত থকাটোৱে বিচাৰে আমি যি কৰি আছোঁ তোৰ ভালৰ কাৰণে কৰি আছোঁ তই দুখ নকৰিবি মাজনী কিন্তু মা প্ৰত্যেকবাৰ তেনে নহয় মা দেউতাৰ সন্তানৰ হকে লোৱা সকলো ডিচিশ্যনেই যে শুদ্ধ হ'ব
নহয় মা কেতিয়াবা মা দেউতাৰ এটা ভুল সিদ্ধান্তই নিজৰ সন্তানৰ জীৱনৰ অৰ্থ নোহোৱা কৰি পেলায় তোমালোকে লোৱা সকলো সিদ্ধান্তই যে মোৰ সুখৰ বাবে হ'ব তেনে নহয় মা নিহা বাহানা নিহা 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 এবাৰ ওলাই আহা না মোক চোৱা না নিহা নীলোৎপল তই কান্দিছ যে উঠছোন উঠ চাওঁ উঠছোন উঠ ঐ তই মদ খাইছ তই মদ কোনদিনাৰ পৰা খোৱালি ঐ কি হৈছে তোৰ নোপোৱা কিয় কি হ'ল তোৰ নিহা 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 মই নিহাক বহুত ভাল পাওঁ কি তই নিহাৰিকাক ভাল পা আৰু নিহাৰিকাই মই তাক বহুত ভাল পাওঁ মই তাৰ ফালে জীয়াই থাকিব নোৱাৰো হ'ব হ'ব উঠ বল মই তোক ঘৰত থওঁ উঠছোন উঠ মই যাব পাৰিম মোক একো নালাগে আৰু তহঁতক চাই ল'ম এটা এটাকে কি কৰা যায় ইয়াক ঐ তলাটো মাৰচোন সি যাতে ইয়াতে ভিতৰত সোমাব নোৱাৰে তই কিয় ইমান টেনশ্যনত আছা নহয় অ' ভাই আজিকালি মোৰ টোপনি নহা হৈছে এটা উপায় আছে তই শ্লিপিং টেবলেট খোৱা কৰ ভাল টোপনি আহিব চাবি কিন্তু এটাহে খাবি বেছিকৈ খালি চেটেল হৈ পৰি থাকিবি পিছত একেবাৰে টেনশ্যন নহয় যাব আচোন ভিতৰলৈকে আহ পানী দেহি মানুহ ভিতৰত বহি আছে আন্টি উই আৰ বেক কি খবৰ ভালেই আপোনাৰ ভাল ভাল তোমালোকলৈ বাট চাই আছিলো এতিয়াহে মহলটো জমিব বিয়াত কিন্তু নাচিব লাগিব নিশ্চয় আন্টি শুন এইকেইজনী তহঁতে আজিহে আহিবলৈ সময় পালিনে অফো আংকল আপোনাৰ খংটো যেন আগতেই থাকে আংকল খং নকৰিবচোন হোষ্টেলৰ পৰা আমাক পাৰ্মিশ্যনে দিয়া নাছিলে বহুত ৰিকুৱেষ্টৰ মূৰত দুদিনৰ পাৰ্মিশ্যন দিছে
এতিয়া আৰু আপোনালোকে চিন্তা নকৰিব আমি আহি গৈছোঁ যেতিয়া এতিয়া ফুল এনজয় হ'ব চাম বাৰু তহঁতে কিমান এনজয় কৰ এতিয়া তহঁতে ৰেষ্ট ল অঁ ঠিক আছে বাইদেউ আণ্টি নিহু দালি ক'ত আছে ৰুমতে আছে তাই অলপ দুখত আছে অ'ফ আণ্টি এতিয়া আমি আহিছোঁ নহয় নিহুক আৰু দুখত থাকিবলৈ নিদিওঁ আমি লেটছ গো পৰি অ'কে গেছ কৰ কোন পৰি য়েছ Wow, so pretty, babes. I'm so excited to see you. কি কয় এইটো? Hashtag দুলহন? আছামিজত কি কয়? কইনা কইনা। আমি ইমান এক্সাইটেড হৈ আছিলোঁ তোক কইনাৰ ওপৰত চাবলৈ উফ আজি ফাইনেলি আই এম ছ' হেপী ডিয়াৰ তোৰ হ'ব লগাজন দেখাত কেনেকুৱা বাৰু? হেণ্ডচামেই হ'ব চাগে বিয়াৰ পাছত আমাক আৰু ক'ত পাত্তা দিব নিহু এতিয়া আমি ফ্ৰেছ হৈ আহোঁ অ'কে সেইপিনে যাম अंग्रेजों चमचे তেনেকৈ নকয়ো আজি 12টা বাজিব হ'ল ই উঠাই নাই যে কিয় বা মাজনী অ' মা মাজনী যাচোন দাদাৰে উঠাই দে গ'ল ইমান দেৰি হ'ল ভাতকেইটা খাই ল'লে মই অলপমান শান্তি পাওঁ দেচোন অঁ ঠিক আছে মাতি দিছোঁ যাচোন যা দাদা উঠ আকৌ কিমান দেৰি হ'ব বৌৰ লগত চাগে ৰাতি কথা পাতি আছিলি ঐ উঠ দাদা ঐ দাদা তই কিমান ফাল্টু কৰ ঐ উঠ নুঠেচোনি ঐ মা অ' মা নিহাৰিকা কইনা নহয়নে কইনাটো ক'ত গ'ল হাও কইনা আৰু ক'ত গেল কইনা দেখোন বাহিৰত গেল অ' বাইদেউ কি হে কইনা পলালাক আপোনালোকে গম পাই নাপাওঁ দেখোন কইনা যে সেইখন গাঁও এটা বয়ফ্ৰেণ্ড আছে নহয় অঁ কি কোৱা তাতে গেছি কিজানি কইনা হে ৰাম এবাৰ আমাৰ কথা নাভাবিলি কি কৰিলি তই কাৰ কথা ভাবি এনেকুৱা কৰিলি তই বাবা উঠ এবাৰ উঠ বাবা তই আমি কেনেকে থাকিম এবাৰ মা বুলি মাত তই বাবা উঠ তই বাবা দাদা
আমাক এৰি থৈ তই কিয় গলি উঠ না দাদা তই কি ধেমালি কৰিছ চাওঁ উঠাচোন মোক এবাৰ মাতাচোন পল পল তই কি ধেমালি কৰি আছ পল উঠা পল মোক এবাৰ মাতা না পল তই কিয় এনেকুৱা কৰিলি পল তই ইমান ডাঙৰ সিদ্ধান্ত এটা কিয় ললি তই কি কৰিলি পল পল উঠা না পল এইবোৰ সকলো মোৰ কাৰণে হ'ল ন তোৰ এই পৰিণতিৰ দুখী মই পল উঠা পল এই চকীকেইখন ঠিক কৰিব লাগিছিল ল'ৰাকেইটা ক'লৈ গ'লো মাতি দিয়কচোন অঁ ল'ৰাকেইটাক মাতি দিছোঁ ৰ'বা পিছে মাজনী ক'ত গ'ল মানুহবিলাক ৰৈ আছে তাইক মাতি দিয়াচোন ৰ'ব মই মাতি দিওঁ অ' বাইদেউ আপোনালোকৰ কইনা বাহিৰতলৈ যোৱা দেখিছোঁ কি অঁ শুনিছে মাজনী বোলে ক'ৰবাত ওলাই গৈছে কি তাই নিশ্চয় এই ভিক্ষাৰী নীলোৎপলৰ ঘৰতে গৈছে তাইক আজি মই ঐ আহচোন কি কৰে ঠিক নাই ৰ'বকচোন আপুনি ধৈৰ্য ধৰক বৰ বেয়া কাম কৰিলে মাজনীয়ে দেউতাকৰ সন্মান শেষ কৰি পেলালে হ'ব ৰ'বকচোন মানুহজনৰ খংটো বৰ বেয়া পল উঠা পল 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 দেউতা পল পল দেউতা দেউতা পল দেউতা মৰা ঘৰত আহিছোঁ দেউতা 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 পল দেউতা দেউতা বহ গাড়ীত হেৰা তুমি আমাৰ এই ষ্ট'ৰ ৰুমটোৰ দুৱাৰটো খুলি ৰাখিবা আৰু বিচনাটো ৰেডি কৰি ৰাখিবা আজি ৰাতিটো তাইক তাতেই ৰাখিব লাগিব নহ'লে গোটেই ঘৰখনতে চোৱা লগাব নকৰিব মাজনী নজৰ ৰাখিবি তাই যাতে বাহিৰত যাব নোৱাৰে ৰুমৰ পৰা দৰা আহিবই এতিয়া ৰেডি কৰ এক জলদি মাজনী তই এইটো কাম কৰাৰ আগতে দেউতাৰ সন্মানৰ কথা এবাৰো চিন্তা নকৰিলি সন্মান তুমি সন্মানৰ কথা কৈছা মানুহ এজন তাত ঢুকাই গ'ল আৰু তোমালোকে সন্মানৰ কথা ভাবি আছা তোমালোক সঁচাই মানুহ নে আৰু মই তোমালোকৰ সন্মানৰ কথা ভাবিব লাগে তোমালোকে মোৰ সুখৰ কথা ভাবিছানে একমাত্ৰ মোৰ বাবে আজি এজন নিৰ্দোষী ল'ৰা ঢুকাই থাকিল যাৰ কোনো ভুল নাছিল মা কেৱল সি মোক ভাল পাইছিল আৰু ইয়াৰ সম্পূৰ্ণ দোষী তোমালোক নহয় তোমালোক দোষী কেনেকে হ'বা ইয়াৰ দোষী মই তাক ভাল পাইছিলোঁ চিৰ জীৱন একেলগে কটাম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ কিন্তু মই এনেকৈ আধাতে এৰি মই কেনেকৈ শান্তিত থাকিব পাৰিম মা ইয়াৰ শাস্তিটো মই পাবই লাগিব মই পাব লাগিব মাজনী যি হ'ল হৈ গ'ল এতিয়া আৰু একো উপায় নাই পৰি এইটো ৰেডি কৰ ঠিক আছে খুৰী
বাবা এতিয়াহে আমাৰ কইনা কইনা লাগিছে বহুত ধুনীয়া লাগিছে দেই আৰু শুনা জীৱনত হাজাৰ ধুমুহা আহিলেও মই তোমাৰ পৰা কোনো দিনেই আঁতৰি নাযাওঁ সঁচাকৈ কৈছানে তুমি এতিয়া বহা আমি আহি আছো দেই সর্বমঙ্গলা মঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্য ত্র্যম্বকে গৌরী নারায়ণে নমস্তে ওম নিত্যং নিত্যং বিজয় নিত্যং কইনাটো উলিয়াই আনক ঐ কি হৈছে নিহা নিহা হল তোৰ নিহা নিহা কি হৈছে নিহা হল তোৰ কি হৈছে নিহা ও নিহা ও নিহা নিহা কি হৈছে নিহা 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 ও মাই গড নিহাই বি খাইছে নিহা নিহা ও নিহা কি হৈছে নিহা কি হৈছে নিহা মাতাচোন কোনোবাই মাতা মাজনী মাজনী কি হৈছে মাজনী মাজনী কি হৈছে তোমাৰ কি হ'ল মাজনীৰ কি হ'ল কি হ'ল কি হৈছে ডক্টৰক মাত ডক্টৰক মাজনী কি হৈছে কি চোৱাচোন হ'ল মাজনীৰ কি হৈছে হয় মাজনী এম্বুলেন্স কি হ'ল? এম্বুলেন্স হয় মাজনী কি হৈছে তোৰ কি কৰিলি তই এয়া ডক্টৰক মাতো কি কৰিলি কি হৈছে তোৰ মাজনী কি হ'ল কি কৰিলি তই এয়া ঐ কি কৰিলি তই ঐ কি কৰিলি তই কি হয় এইটো ভুল কৰিলি কি কৰিলি মাজনী 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 এয়া চব আমাৰ ভুলৰ কাৰণে হ'ল তাইৰ কথা যদি আমি শুনিলো হয় তাই এইটো ভুল কেতিয়াও নকৰে এইবোৰ চব মোৰ ভুল এইবোৰ চব মোৰ ভুল মোৰ অহংকাৰে আজি মোৰ পতন হ'ল আজি নহ'লে তাই জীয়াই থাকিলেহেঁতেন তাই জীয়াই থাকিলেহেঁতেন প্ৰেম জড়িছো আমি চাকি সৰিতা প্ৰেমত ডুবিছো আমি গীতৰ মাৰিতা আমি ধূলি কণা প্ৰেম ধূলি কণা
যুগে যুগে মিলিবলৈ কিয় জানো তথাপিও বুকুখন বিষাই অচিনাকি